হয় মৌলিক ভাই হয় হয় কওকচোন। কি খবৰ? মোৰ খবৰ বৰ্তমান ভালেই আৰু মৌলিক ভাই হয় হেল্ল' হয় 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 প্ৰথমতে মোৰ আজিৰ লাইভ ভিডিঅ' খুলিবলৈ আপোনাক স্বাগতম জনাইছে দেই হয় হয় মৌলিক নমস্কাৰ ভাই। নমস্কাৰ নমস্কাৰ হয় 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 আচ্ছা মৌলিক ভাই হয় হয় কওক। আপুনি বৰ্তমান ক'ত আছে এতিয়া? মই বৰ্তমান গাঁৱতে আছোঁ। এটা আমাৰ মন্দিৰত কেম্পাছত আছোঁ। বঢ়িয়া আচ্ছা মৌলিক ভাই বৰ্তমান যিহেতু এতিয়া আমাৰ এই বৰ্ষৰ জেঠ মাহ পৰি গৈছে, যিহেতু এই জেঠ মাহত আমাৰ ৰাভা জাতীয় বাইশ উৎসৱৰ যি বতৰ হয় এই মাহটো সেই হিচাপে আপুনি আমাৰ হাছংবাসী তথা অসমবাসীলৈ অকণমান শুভেচ্ছা বাণী জনাব নেকি? হয় হয় নিশ্চয়কৈ হয়। মই শুভেচ্ছা জনাব খুজিছোঁ। আমাৰ যিহেতু জেঠ মাহ পৰি গ'ল, আমাৰ ৰাভা হয় হয় জাতীয় ফেষ্টিভেল এটা, গতিকে সেই এই জেঠ মাহৰ যিহেতু আমাৰ ৰাভা পূৰ্ণিমাত জাতীয় উৎসৱ হয়, হয় সেই হয় লৈ পেলাই মই এটা শুভেচ্ছা জনাইছোঁ। আৰু সমূহ সমূহ ৰাভাবাসী বা অসমবাসীয়ে যাতে হয় হয় কুশলমে পাৰ হৈ যায়। আৰু সুন্দৰ সমগ্ৰ বিশ্বজুৰি এটা হৈ আছে, এটা সংকটজনক অৱস্থাত আছে হয় কৰোণা ভাইৰাছ। সেইটো ছ'চিয়েল ডিষ্টেঞ্চিংটো সকলোৱে যাতে মানি চলে, তাকেই মই অনুৰোধ কৰিলোঁ সমূহ অসমবাসী বা ৰাভাবাসীক। হয় 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 বঢ়িয়া। আচ্ছা মৌলিক ভাই এইখিনি প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু বৰ্তমান সময়ত লকডাউন চলি আছে, হয় তো আপুনি বৰ্তমান কেনেকুৱা কিবা কামত ব্যস্ত আছে নেকি বা কেনেকুৱা দিনটো কটাই আছে অলপমান জনাব নেকি? মই 16 তাৰিখৰ পৰাতো ঘৰতে আছোঁ। মই এতিয়া বৰ্তমান আমাৰ অসমীয়া হওক, ৰাভা হওক বা হিন্দীয়ে হওক, আমাৰ ইণ্ডিয়ান ক্লাছিকেলে হওক, ব্যাকৰণৰ ক্ষেত্ৰত মই অলপমান চাই আছোঁ, ধ্যান দি আছোঁ। সেইবিলাক মানে অলপ গুৰুত্ব দিব লাগে। অসমীয়া ব্যাকৰণ অকণমান হেৰি কৰি আছোঁ, নিজকে ৰিভাইজ কৰি আছোঁ। বঢ়িয়া আৰু হয় হয় যিখিনি পাৰোঁ এনেকৈ যিমান পাৰোঁ কৰি আছোঁ। আৰু যিমান মন যায় মানে কৰি আছোঁ, গানখিনি গাই আছোঁ, হাৰমনিয়াম বজাই আছোঁ। বঢ়িয়া সুন্দৰ খুব সুন্দৰ। আচ্ছা মৌলিক ভাই হেল্ল' হয় 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 কওক। হয় যিহেতু আপোনাৰ বৰ্তমানতো সকলোৱে জানে বিশ্বত যিহেতু কৰোণা আক্ৰান্ত মানে বহুত হৈ গৈছে ন, সেই সময়ত আপুনি বৰ্তমান ঘৰত অকণমান খোৱা বোৱাত কিছু অসুবিধা হৈছে নেকি? নাই, খোৱা বোৱাত তেনেকৈ অসুবিধা হোৱা নাই। যিমানখিনি হয় খাই আছোঁ এনেকেই এতিয়া ভাল খানাহে খাই আছোঁ বৰ্তমান। হয় নেকি? এনেকৈ বঢ়িয়া কোনো অসুবিধা হোৱা নাই। হয় আচলতে যিহেতু কৰোণা ভাইৰাছ যিহেতু আপোনাৰ বৰ্তমান বন্ধ হৈ আছে গোটেই বিশ্বত ন, হয় হয় সেইখিনি সময়ত আমাৰ গাঁৱৰ অঞ্চলত বহুত মানুহৰ যিখিনি বেমাৰ আজাৰ আগতে হৈছিল এতিয়া বহুত কমি গৈছে হয়নে? হয় ঠিক আছে মৌলিক ভাই, এইখিনিতে আপোনাৰ পৰা প্ৰথমতে জানিব বিচাৰিম, যিহেতু যোৱা বহাগ মাহটো গুচি গ'ল, সেই বহাগ মাহত আপোনাৰ কিবা গীত গোৱা বা সেনেকুৱা কিবা প্ৰগ্ৰাম আছিলে নেকি? নাই, প্ৰগ্ৰাম মোৰ তেনেকুৱা বিশেষ আছিল 4টামান আছিলে, ইমান নাছিলে। আৰু যোগাযোগো ইমান সময় 16 মাৰ্চৰ পৰাতো অলৰেডি বন্ধই হৈছিল। আৰু 16 মাৰ্চৰ পিছত মানে গোটেই অনুষ্ঠানটো অফ কৰিব লাগিব বুলি সমূহ ফেষ্টিভেলে বন্ধ কৰি দিয়া হৈছিলে নিজৰ জেগাত। গতিকে ইমানখিনি হোৱা নাছিল, 4টামান পাইছিলোঁ প্ৰগ্ৰাম। হয় বঢ়িয়া ধন্যবাদ। যিখিনি প্ৰগ্ৰামটো কৰিব পৰা নাই সম্ভৱ ন? নাই গোটেইখিনি হয় কেনচেল হৈ আচ্ছা গৈছে। হয় আচ্ছা মৌলিক ভাই, যিহেতু আপুনি বৰ্তমান সময়ত আপোনাৰ প্ৰিডমিনেণ্ট মানে উদীয়মান সংগীত শিল্পী হিচাপে আপোনাৰ পৰা এইখিনিতে প্ৰথমতে আপোনাৰ এটা ভাল লগা দুষাৰিমান গীত শুনিব বিচাৰিম ৰাইজৰ কাৰণে, অকণমান গুণগুণাই দিব নেকি? ঠিক আছে। অসমীয়া নে ৰাভা? প্ৰথমতে ৰাভা দিলে খুব ভাল হ'ব, যিহেতু আপোনাৰ বাইকৰ বতৰ অকণমান সেনেকুৱা ৰিলেটেড পাৰিব নেকি অকণমান? হয় এটা ৰোমান্টিক ছং, এটা মুবিন দাৰ গীত আছিলে, মোক বহুত দিন আগত দি থৈছিলে এই বাইকৰ উপলক্ষে এটা গীত লিখা। গতিকে এইখিনি মই অকণমান গুণগুণাই দিব খুজিছোঁ। বঢ়িয়া হ'ব বাৰু। এইটো মুবিন দাৰ গীত, মই এলবামৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ এই গানটোৰ কাৰণে। সুন্দৰ ঠিক আছে। নাচিমায় একাই যে যোৱা নাংৰি বিকাই নাচিকায় একাই যে যোৱা নাং সাথার থুপকাই রিবা ও নাচিমাই বাইখ দামিনা
ৰিবা ৰিবা অ নাচিকাই সাথাৰ পুছানা ৰিবা ৰিবা অ নাচিমাই বাইখ দামিনা অ ৰিবা ৰিবা অ নাচিকাই সাথাৰ পুছানা নাচিমাই একাই যে যোৱা নাংৰি বিকাই নাচিকাই একাই যে যোৱা নাং সাথাৰ থুপকাই নমস্কাৰ বঢ়িয়া 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 খুব সুন্দৰ হৈছে এটা খুব সুন্দৰ হৈছে থেংক ইউ হয় হয় খুব সুন্দৰ হৈছে মৌলিক ভাই সেইকাৰণে বহুত বহুত নিয়ম আছে এইখিনি সময়তে হয় মৌলিক আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম হয় 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 আপুনি যেহেতু বৰ্তমান আপোনাৰ যিখিনি আপোনাৰ সুৰৰে পৰা অভিনেত্ৰ আপোনাৰ যিখিনি সংগীত জগতত জড়িত হৈ আছে এই সময়খিনিলৈ বৰ্তমান যিখিনি আপোনাৰ ক্লাছিকেল লৈ আছে বুলি মই শুনা পাইছোঁ সেইখিনি কি হয় এই ক্লাছিকেল লোৱাখিনি আপোনাৰ কিমান দূৰ আগবাঢ়িছে অকণমান জনাব নেকি সকলো আমাৰ মোৰ দৰ্শক আপোনাৰ দৰ্শকলৈ অকণমান জনাব নেকি হয় মই 2009 চনৰ পৰা ক্লাছিকেলৰ লগত জড়িত আছোঁ শিকি আছোঁ আৰু এই 2014 চনৰ পৰা মই গুৱাহাটীত নিপুণ কৰি আছোঁ 2009 চনত মোৰ বিচাৰত কৰা হৈছিলে 2014 চনত শেষ হৈছে 14 চনৰ পৰা নিপুণ কৰি আছোঁ এতিয়া 20 হৈছে এতিয়া মই নিপুণ পাৰ্ট 2 পাইছোঁ আচ্ছা পাৰ্ট 2 হয় বৰ্তমান ন হয় 3 লিখি আছে বৰ্তমান যে হয় বৰ্তমান আপুনি হেতু যে শিকি আছে আপোনাৰ নিপুণ লৈ বৰ্তমান আপুনি কাৰ তত্ত্বাৱধানত বা আপোনাৰ শিক্ষা গুৰুজনৰ নামটো ক'ব নেকি অকণমান জানি ক'ব বিচাৰ হয় গুৰু জিতেন বসুমতাৰী ছাৰ হয় জিতেন বসুমতাৰীৰ ওচৰত মই এতিয়া শিকি আছোঁ বিচাৰত কৰিছিলোঁ মই চয়ন ৰাভা ছাৰ ওচৰত এতিয়া বৰ্তমান জিতেন বসুমতাৰী ছাৰৰ ওচৰত শিকি আছোঁ আচ্ছা হয় আপুনি বৰ্তমান যিটো নিপুণ শিকি আছে সেইটো ক'ত গুৱাহাটীতে হয় নেকি হয় গুৱাহাটীত এইটো চানমাৰীত মানে হয় চানমাৰীৰ পৰা এই নাৰিকল বস্তিত হয় বঢ়িয়া 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 সুন্দৰ আপুনি সংগীতৰ জগতত আকৌ 21-22 আকৌ আগুৱাই যাওক সেইটো মই বহুত বহুত কামনা কৰিছোঁ আপোনাৰ কাৰণে লগতে হয় আপুনি যিহেতু বৰ্তমান সংগীত জগতৰ লগত জড়িত হৈ আছে আপোনাৰ বহুতো আপোনাৰ জনপ্ৰিয় গীতো ওলাই গৈছে আমাৰ ৰাইজৰ মাজত সেই হিচাপে আপুনি যিহেতু অভিনেতা যাত্ৰা হৈছে সেই এই যাত্ৰাখিনিত আপোনাক প্ৰথমতে অনুপ্ৰেৰণা জগোৱা মানুহজনৰ নামটো ক'ব নেকি অনুপ্ৰেৰণা বুলি ক'লে আচলতে মোৰ মই যেতিয়া সৰ্বশিক্ষাত জড়িত আছিলোঁ তেতিয়া সৰুতে এই সৰ্বশিক্ষাই মানে কেইটামান হেৰি দিছিলে মানে মঞ্চ দিছিলে আচ্ছা বঢ়িয়া সেই মঞ্চৰ পৰা মই বহুত অনুপ্ৰেৰণা পাইছোঁ কেনেকৈ ক'ত শিকিব লাগে তাৰ পৰাই মই সাহসখিনি পাইছোঁ আইডিয়াখিনি পাইছোঁ আৰু মোৰ বৰমাহঁতৰ আমাৰ এই ল'ৰা আছে আমাৰ বিকাশ দা ৰিতেশ দা আৰু বিশেষকৈ তেওঁলোকৰ পৰাই বহুত প্ৰেৰণা পাইছোঁ আৰু কেনেকৈ শিকিব লাগে কেনেকৈ ক'ত আগবাঢ়িব লাগে ডাঙৰৰ লগত কেনেকৈ চলিব লাগে সেইবিলাকে আচলতে মই বহুত মানে তেওঁলোকৰ পৰাই শিকিছোঁ প্ৰথমটো ঘৰৰ কথা ক'বই লাগিব ঘৰৰ পৰাই অনুপ্ৰেৰণা পাইছোঁ হয় আচ্ছা সেনেকুৱা আপোনালোকৰ ঘৰৰ কোনোবা সংগীতৰ লগত কোনোবা আছিল নেকি সেনেকুৱা আপোনাৰ ৰিলেশ্যন বা সম্পৰ্ক থকা মানুহ কোনোবা আছিল নেকি মানে দেউতাই আগতে ডেকা কালত হাৰমনিয়াম বজাইছিল বোলে এই মানে কি বুলি কয় এই আমাৰ গান যাত্ৰা গান বুলি কয় যাত্ৰা গান হয় সি তাৰ পৰাই মই অনুপ্ৰেৰণাটো পাইছোঁ আৰু দেউতাই মই যেতিয়া সৰু আছিলোঁ হাৰমনিয়াম আছিলে ঘৰত সি হাৰমনিয়ামটো বজাইছিলে সেই হাৰমনিয়ামটো বজাওঁতে মই মানে খুব মন গৈছিলে আচ্ছা আচ্ছা মৌলিক ভাই আচ্ছা মই শুনিছিলোঁ যে আপুনি বোলে সৰুতে মানে আপোনাৰ বাল্যকালত আৰু সৰুতে মানে 5 বছৰ 6 বছৰ এনেকুৱাত আপুনি বোলে সেই তেতিয়াৰ আপোনাৰ বৰ্তমান হিয়াৰ আমঠু জুবিন গাৰ্গৰ কণ্ঠৰ নিচিনাকৈ আপুনি গীত গাব পাইছিলে বোলে সেনেকুৱা হৈছিল নেকি আপুনি হয় জুবিন দাৰ মই 2009 চনত গাইছিলোঁ জুবিন দাৰ ওচৰত আচ্ছা হয় 2000 মই তেতিয়া সৰু আছিলোঁ মই 13-14 বছৰমান আছিলোঁ তেতিয়া তেতিয়া জুবিন দাৰ ওচৰত মই টিকেট গাইছিলোঁ আহে বা নাহে গীতটো গাইছিলোঁ তেখেতৰ ওচৰত আচ্ছা অকণমান আপোনাৰ কণ্ঠ অকণমান শুনাব পাৰিম সেই আহে বা নাহে গীতখিনি অকণমান দুখাৰিমান বেছি নালাগে এইটো মই কলাক্ষেত্ৰত গাইছিলোঁ দেই এই বঢ়িয়া ওচৰত জুবিন দাৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ ভাল গাইছা এনেকৈ কৈছিলে হয় আপুনি দুখাৰি এই গীতটো দুখাৰিজন অকণমান গাই দিব ঠিক আছে
আহে বা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ঢোল তুমি মৰমকে লৈ দুপাখি মেলি সমীৰণে মই গীতটো পাহৰিছোঁ তথাপিও গাব চেষ্টা কৰিছোঁ হয় হয় খুব সুন্দৰ হৈছে মৌলিক ভাই এইখিনি এটা মোৰ এটা জানিবলৈ কথা জানিব বিচাৰিম হয় হয় কওক হয় আপুনি যেহেতু প্ৰথমতে জুবিন গাৰ্গক লগ পাইছিলে হয় কলাক্ষেত্ৰত সেই তেতিয়াৰ অনুভৱটো অকণমান জনাব নেকি অনুভৱটো মোৰ এনেকুৱা আছিলে জুবিন দাই মই জুবিন দাৰ লগত মানে জীৱন দাক সেৱা কৰিছিলোঁ লগ পোৱাৰ লগে লগে আৰু শিকি থাকিবা শিকাৰ মানে কষ্টৰ অসাধ্য একো নাই বুলি কৈছিলে আৰু এটা সময়ত তুমি হ'বাই এনেকৈ কৈছিলে আৰু এই অনুভৱটো মোৰ খুব ভাল বহুত সুন্দৰ আৰু এই অনুভৱৰ পৰা এই লগ পোৱাৰ পৰা বহুত হেৰি পাইছিলোঁ মানে সাহস পাইছিলোঁ বঢ়িয়া আচ্ছা মৌলিক ভাই যেহেতু আপনি সেই টিভি বহুতকৈ শ্ব' হয় তাৰ মাজত আপোনাৰ যিখিনি গীতৰ শৰাই মই আপোনাৰ DY 365ৰ যিখিনি আপোনাৰ আকাশ চুবৰ মন হয়নে হয় সেইখিনিত আপোনাৰ দেখা পাইছোঁ সেইটোৰ অনুভৱ কেনেকুৱা আপোনাৰ সেইটো অনুভৱ খুব ভাল মানে ডাঙৰ মানুহে মানে আহি পেলাই কথা কয় তুমি তাৰ লগত মানে কেনেকৈ শিকিছা আৰু তেওঁলোকে সাহস দিয়ে তুমি কোনো চিন্তা কৰিব নালাগে গতিকে এই মঞ্চৰ পৰাই মই বহুত সাহস গোটাইছোঁ এই মঞ্চৰ পৰাই আগবাঢ়িবৰ কাৰণে বহুত সুবিধা বুলি ক'ব লাগিব আৰু তেওঁলোকৰ জৰিয়তে মই বহুত ফোন কৰি সুধোঁ মানে এই বস্তুটো কেনেকুৱা হয় আৰু এনেকৈ শিকি আছোঁ মই বৰ্তমান তেওঁলোকৰ হয় আচ্ছা সেইখিনিত আপোনাক যিখিনি আপোনাৰ আকাশ চুবৰ মন যিখিনি আপোনাৰ সেইখিনি অনুষ্ঠান হৈছিল সেইখিনি আপুনি প্ৰথমতে আপুনি কেনেকৈ যোগাযোগ কৰিলে অকণমান জনাব এই মানুহজন টিভিত মানে শ্ব'ত মই এটা পাইছিলোঁ এই কি বুলি কয় জুবিন দাৰ মই এটা শ্ব' কাৰণে জুবিন দা বুলি নহয় অজয় দা জুবিন দাৰ লগত থাকে অজয় ফুকন আচ্ছা ফেচবুকত পাইছিলোঁ এটা মানে এইটো কমল দাই মোক ইনফৰ্মেশ্যনটো দিছিলে আমাৰ গাঁৱৰ কমল আচ্ছা ফেচবুকত কণ্টেক্ট নম্বৰটো লৈ পেলাই মই গ'লোঁ গৈ পেলাই মই তাত মানে অডিশ্যনো দিছিলোঁ অজয় ফুকনৰ ষ্টুডিঅ'ত তাতে লগ পাইছিলোঁ এজনে DY 365ৰ জৰিয়তে লগত মানে হেৰি আছে মানে জড়িত থাকে গতিকে এক মাহৰ বা দুমাহৰ পিছত মোক ফোন কৰিলে যে এনেকুৱা অনুষ্ঠান আছে তুমি যোগদান কৰিব লাগে আৰু এনেকৈ কোৱাৰ কাৰণে তেখেতে কণ্টেক্ট নম্বৰ দি পেলাই তেখেতে দিছিলে আৰু ৰিচিভো তেখেতে কৰিছিলে মই গুৱাহাটীলৈ যেতিয়া যাওঁ গতিকে তেখেতে লৈ গৈছিলে আচ্ছা বঢ়িয়া খুব সুন্দৰ যিখিনি আপোনাৰ যিখিনি আপোনাৰ আগবাঢ়ি যোৱাৰ যিখিনি সময় বহুত আগবাঢ়ি যোৱাৰ কাৰণে মই আকৌ আগবাঢ়ি যাওক সেইখিনি মই মোৰ পৰাও আপোনাক ধন্যবাদটো দিওঁ লগতে আপোনাৰ যিহেতু এইখিনি অবিৰত যাত্ৰা সেইখিনিৰ পৰা আৰু কিছু কথা আপোনাক জানিব বিচাৰি আপোনাৰ পৰা সেইকেইটা হৈছে আপুনি যেহেতু বৰ্তমান ৰাভা হাছং এলেকাৰ হয়তো খুব সম্ভৱ মই জনাত আপোনাৰ দৰে বৰ্তমান যিহেতু আপোনাৰ নিপুণ লৈ আছে ন হয় সেইখিনি লোৱা মানুহ সম্ভৱ খুব কমেই থাকিব তথাপিও আপোনাৰ দৰে যিহেতু আপোনাৰ যিখিনি আপোনাৰ কিছু অসুবিধা আছে আপোনাৰ মই দেখা পাইছোঁ আপোনাৰ যিখিনি অসুবিধাত সেই অসুবিধাৰ বাধাটো নেওচি আপুনি যিখিনি আগবাঢ়ি গৈছে সেইখিনি মই খুবেই মই আপোনাৰ কাৰণে খুব ধন্যবাদ জনাইছোঁ আপোনাৰ কাৰণে লগতে আপোনাৰ বৰ্তমান যিখিনি সেই সংগীত যাত্ৰাত আপোনাৰ যিখিনি আপোনাৰ অকণমান হ'লেও বৰচৰ কথা আছে অৰ্থৰ খৰচ আছে সেই অৰ্থ আপুনি কেনেকৈ আপোনাৰ সেইখিনি কি চলাই আছে অকণমান জনাব নেকি এইখিনি খৰচা মই সৰুতে আমাৰ ঘৰত এটা দাদা আছে ডাঙৰ দাদা তেখেতৰ পৰা লৈছিলোঁ আৰু দাদা বহুতৰ পৰা মই যিমানখিনি লাগে সেইখিনি খুজি লৈ গৈছিলোঁ আৰু এতিয়া মই বৰ্তমান 3খন স্কুলত কাম কৰি আছোঁ সেইখিনিৰ পৰা অকণমান আহে গতিকে এতিয়াৰ পৰা মই মেনেজ কৰি আছোঁ স্কুলৰ যিখিনি হয় আপোনাৰ 3খন স্কুলৰ নামটো ক'ব নেকি মই প্ৰথমতে ক'ব লাগিব শংকৰদেৱ শিশু নিকেতন মালাধৰা
আৰু বাইদা কুস্তুৰিবা গান্ধী বালিকা বিদ্যালয় আৰু আচ্ছা বঢ়িয়া ৰংছাই জাতীয় বিদ্যালয়ত কাম কৰোঁ আচ্ছা 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 তাৰ পৰা আহে আৰু এইখিনি আৰু ঠিক আছে ঠিক আছে তাৰ পৰা চুলি যোৱাৰ কাৰণে হয় চুলি যোৱাৰ কাৰণে চুলি যায় ন যিখিনি আহে আৰু বঢ়িয়া বঢ়িয়া খুব সুন্দৰ আচ্ছা মৌলিক ভাই এইখিনিতে আকৌ এবাৰ গীতৰ মাজলৈ যাব বিচাৰিম হয় 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 আপোনাৰ সকলোতকৈ ভাল লগা আপোনাৰ নিজে ৰুচিটো এটা গীত অলপমান দুখাৰিমান হয় গীত এটা মই এলবামৰ কাৰণে হেৰি কৰি আছিলোঁ এই প্ৰস্তুতি চলাই আছিলোঁ আচ্ছা আচ্ছা দুখাৰিমান জনাব দুখাৰিমান গাইড মোৰ নিজৰ স্বৰচিতটো নহয় বেলেগৰ পৰা লৈ পেলাই মই কৰিছিলোঁ আচ্ছা বঢ়িয়া এইটো মদন দাৰ গীত আছিলে আচ্ছা আচ্ছা এইখিনি সুৰখিনি মই কৰিছিলোঁ হয় হয় দুখাৰিমান গাই শুনাব নেকি ঠিক আছে নিশ্চয় হয় 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 Hausamun naginukhan China gerase name jan baina o angi sukni liga gerase name jan baina হোৱাঙি চুকনি লিগা এইটো এনেকুৱা গান আছিলে বঢ়িয়া আচ্ছা সেই গীতটো ৰাইজৰ মাজলৈ কেতিয়া অহাৰ অকণ সম্ভাৱনা আছে কেতিয়া মানে আহিব সম্ভাৱনা মই মিউজিক এটা বনাব দিছিলোঁ এতিয়া এই বছৰটো নহ'ব 2021 চনত মই চেষ্টা কৰিম জানুৱাৰী ফেব্ৰুৱাৰী উলিয়াবৰ কাৰণে আমি উঠিৰ আগ্ৰহেৰে বাট চাই থাকিম গীতখিনি ৰাইজৰ মাজত অহালৈ তথাপিও সেইখিনিতে আপোনাৰ পৰা অকণমান জানিব বিচাৰিম যিহেতু গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো কোভিড-19 যিটো আপোনাৰ কৰোনা ভাইৰাছৰ যিখিনি আপোনাৰ বৰ্তমান আমাৰ হিচাপতে আমাৰ কমিব লাগিছিল কিন্তু আমাৰ বৰ্তমান উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে ৰোগীৰ সংখ্যাটো অকণমান জনাব কি কৰিব কি আপোনাৰ মনোভাৱ কেনেকুৱা হ'ব অকণ দুলাইন এই অনুভৱটো মানে এনেকুৱা মানে বস্তুখিনি মানে আমাৰ ৰাজ্যটো প্ৰকৃতিৰ লীলা বুলি ক'ব লাগিব এইটো আমি এতিয়া একমাত্ৰ উপায় আমাৰ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰাৰ এইখিনি যাতে মেইনটেইন কৰে আৰু বাহিৰত ওলালে যাতে মাস্ক পিন্ধি ওলায় তাকে মই অনুৰোধ কৰিছোঁ ইয়াৰ বাহিৰে আমাৰ কোনো উপায় নাই যিহেতু এতিয়ালৈকে কোনো মেডিচিন ওলোৱা নাই সামাজিক দূৰত্ব বৰ্তাই ৰখাই আমাৰ মেইন দায়িত্ব এতিয়া আচ্ছা মৌলিক ভাই হেল্ল' হয় কওক হেল্ল' আপোনাৰ বৰ্তমান সময়ত আপুনি যিহেতু মোৰ লাইভ ভিডিঅ' কলিঙত নিজে আহিব পৰা নাই বেলেগৰ সম্ভৱ বেলেগে আপোনাক সহায় কৰিছে আপোনাক আজিৰ অনুষ্ঠানত সহায় কৰা মানুহজনৰ নামটো ক'ব নেকি হয় নিশ্চয় আমাৰ গাঁৱৰে মোৰ ফ্ৰেণ্ড হয় দীপজ্যোতি ৰাভা তেখেতৰ সহায়ত মই এইখিনি কৰি আছোঁ তেখেতক ধন্যবাদ জনাব খুজিছোঁ এই মুহূৰ্তত হয় তেখেতক ময়ো স্বাগতম জনাইছোঁ খুব ধন্যবাদ এইখিনি মোৰ যিখিনি অনুষ্ঠান সেইখিনি তেখেতে যিখিনি সহায় কৰিছে সেইখিনি যিখিনি সহায় মই ঋণী হৈ থাকিম এই গোটেই জীৱন যদি যিখিনি আপোনাৰ পাইছোঁ আজি লাইভত লাইভ ভিডিঅ' কলিঙত আৰু তো মৌলিক ভাই সেইখিনিতে আপোনাৰ এটা কথা জানিব বিচাৰিম সৰু শেষত আৰু যিহেতু আপোনাৰ দৰে বহুত আপোনাৰ নতুন শিল্পী ওলাই আহি আছে কণ্ঠশিল্পী বা এনেকুৱা সংগীত জগতত সেই নতুন শিল্পীসকলক আপোনাৰ কিবা অনুপ্ৰেৰণামূলক কিবা এটা মন্তব্য দিব নেকি নিশ্চয়কৈ এইটো প্ৰথমতে সংগীত স্কুলত এডমিশ্যন নাম ভৰ্তি কৰি ক্লাছ কৰিব লাগিব আৰু তাৰ উপৰিও মানে বহুত মানে যিবিলাক অভিজ্ঞ আমাৰ হেৰি আছিলে সংগীত শিল্পী আছিলে যেনেকৈ ভূপেন হাজৰিকা লতা মংগেশকাৰ তেওঁলোকৰ গীত মানে বহুত শুনিব লাগিব তেওঁলোকৰ পৰা শিকিব লাগিব ব্যাকৰণখিনি শিকিব লাগিব আৰু সংগীতৰ যিখিনি ভাৱধাৰা সেইখিনি শুনিয়ে মানে আয়ত্ব কৰিব লাগিব আৰু ক্লাছিকেলটো শিকিব লাগিব আমাৰ ইণ্ডিয়ান ক্লাছিকেল বুলি যিটো কয় শাস্ত্ৰীয় সংগীত এইখিনি মই জনালোঁ বুঢ়িয়া আচ্ছা মৌলিক ভাই আপোনাৰ পৰা এটা জানিব বিচাৰিম আপোনাৰ বৰ্তমান ভাৰতৰ ভিতৰত ভাৰত বা অসমৰ ভিতৰত আপোনাৰ বেছি ভাল লগা কাৰ গীত ভাল লাগে মই মহম্মদ ৰফিৰ গীতটো ভাল লাগে মহম্মদ ৰফিৰ গীত শুনি খুব ভাল পাওঁ হয় না ঠিক আছে হয় আচ্ছা মৌলিক ভাই এইখিনিতে আহি আপোনাৰ পৰা আপুনি এই মোৰ লাইভ অনুষ্ঠানত যিখিনি সময় মহামূল্যৱান সময় দিলে মোৰ কাৰণে তো সেইখিনিতে পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ লগতে আজিৰ
সেই অনুষ্ঠানটো শেষ হোৱাৰ আগতে আপোনাৰ পৰা দুষাৰি আপোনাৰ একদম ভাল লগা ৰাইজৰ মাজত যিহেতু বৰ্তমান আহি গৈছে সেই ভাল লগা গীত দুষাৰি মান অলপ গাই দিব হয় মোৰ এটা গীত আছিলে আমাৰ মুবিন্দাৰ গীত বিচিনি বিচিনি বুলি এইটো ৰাইজৰ মাজত অকণমান গৈছে গতিকে এইখিনি গীতটো মই গাব খুজিছোঁ অলপ বিচিনি বিচিনি দৰাই নাং নাচিনি কাৰাঙি না কামাঙি গাঁওবোৰ যে আং ৰংচাইনি বিচিনি বিচিনি দৰাই নাং নাচিনি কাৰাঙি না কামাঙি গাঁওবোৰ যে আং ৰংচাইনি হে 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 লা 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 নমস্কাৰ বঢ়িয়া ঠিক আছে থেংক ইউ